বৰ্তমান আজি মই আছোঁ ৰাস্তাৰ ইটা বনোৱা ফেক্টৰীত আৰু ইয়াতে বনোৱা হয় ৰাস্তাৰ ইটা আৰু কেনেকৈ বনোৱা হয় আজি ফুল প্ৰচেছটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইফালে চাব পাৰে ধুনীয়াকৈ বহুতখিনি ইটা বনাই থৈ দিছে। ঠিক আছে, এইফালে ধুনীয়াকৈ বহুত ইটা বনাই থৈ দিছে আৰু ইয়াত মানে আৱাজটো বহুত বেছি আছে, মোৰ ভইচটো অলপ শুনিবলৈ অসুবিধা হ'ব পাৰে। ঠিক আছে, আৰু এইফালে চাব পাৰে ধুনীয়াকৈ ইটা বনাই আছে এইটো মেচিনৰ দ্বাৰা, ফুল্লি অট'মেটিক মেচিন হয় এইটো। ঠিক আছে, এই ঘূৰা আছে ইয়াত ধুনীয়াকৈ কাম কৰি আছে। এইটো দি লৈ গৈ পিনি সেই তাত থ'ব, যিহেতু এইটো কেঁচা হৈ আছে। এইটো চাব পাৰে একদম ফুল্লি অট'মেটিক মেচিন, একদম ধুনীয়াকৈ বনাই পিনি ইয়াত আহে। আৰু এইটো হৈছে ডাইচ, এইটো হৈছে ডাইচ, একদম বঢ়িয়াকৈ ইয়াৰ পৰা আহে। তো বহুত আৱাজটো বহুত দি আছে, সেইকাৰণে মোৰ ভইচটো অলপ কম শুনিব পাব চাগে। একদম বঢ়িয়াকৈ আহি পিনি ইয়াত ঠেলা মাৰি আৰু এইটো দি দাং খুৱাব ধুনীয়াকৈ, দাং খুৱাই পিনি ইয়াত আনি থৈ দিব পূৰা একদম চাইছে। ফুল্লি অট'মেটিক মেচিন হয় আৰু সেই তাত অপাৰেটৰ আছে, যিকোনো অসুবিধা হ'লে অপাৰেটৰে ঠিক কৰি দিয়ে। ঠিক আছে, বাকী আৰু এইফালে দেখাম, এইটো বহুত আৱাজ দি আছে। ঠিক আছে, আৰু এইটো হ'ল প্লেটটো, এইটো প্লেটতে এই মালটো বনে। ঠিক আছে, আৰু এইটো প্লেটটোৰ ওজন জানে কিমান? এটা আছে 8 কেজিমান আছে, এটাই 8 কেজিমান আছে। আৰু ইয়াত প্লেটখিনি দিয়া হয়, ইয়াত প্লেটখিনি ধুনীয়াকৈ দিয়া হয়। আৰু এইটো মিক্সিং কৰা হয় পূৰা ধুনীয়াকৈ, ইয়াত মিক্সিং কৰি আৰু তলফালে মালটো পৰে ওপৰত, এইফালে ওপৰত যায়, ওপৰত গৈ পিনি ডাইচত পৰে, ডাইচত পৰি পিনি পূৰা হাইড্ৰলিকৰ হেঁচাত পূৰা মালটো সেইফালে ওলাই গুচি যায়। খুৰা নাই আজি নকৰোঁ। আৰু ইয়াত চিমেণ্টটো দিয়া হয়, পূৰা বস্তাই বস্তাই চিমেণ্ট ঢলা হয় ইয়াত হাপাৰৰ ভিতৰত। মই অলপ দেখাই দিবলৈ চেষ্টা কৰি আছোঁ। এইটো পূৰা অট'মেটিক, নিজে যিমানখিনি চিমেণ্ট লাগে সিমানখিনি ই টানি ওপৰত লৈ যায় এই মিক্সাৰত। ঠিক আছে, আৰু এইটো চাব পাৰে পূৰা চিমেণ্ট এইফালে। আৰু আমাৰ এই খুৰাহঁতে ধুনীয়াকৈ কাম কৰি আছে ইয়াতে। আৰু এই বেল্টতে আপোনাৰ হিচাপ কৰি পৰে হা, পূৰা এইটো অট'মেটিক হয়, যিমানখিনি লাগে ইমানখিনি ওপৰৰ পৰা চিমেণ্ট হওক, বালি হওক বা শিল হওক, গোটেইখিনি ইয়াত লৈ লয়। আৰু এইটো বেল্টৰ দ্বাৰা ধুনীয়াকৈ গুচি যায়, এইটো বেল্টৰ দ্বাৰা ধুনীয়াকৈ গুচি যায়। এনেকৈ গৈ পিনি ওপৰত উঠে, ওপৰত হৈ পিনি মিক্সিং হয়, মিক্সিং হৈ পিনি তলত কৰি পিনি এই হাপাৰত যায়, হাপাৰত যায়। এই চাব পাৰে এইটো বেল্টটো ঘূৰি আছে হা, বেল্টটো ঘূৰি আছে, তলত মালটো পৰি আছে। ওপৰৰ পৰা মিক্সিং হৈছে, মিক্সিং হৈ পিনি তলত পৰি আছে, তলত পৰি পিনি এই ওপৰত যাব। এতিয়া চাওক বেল্টটো বন্ধ হৈ গৈছে না, বেল্টটো বন্ধ হৈ গৈছে, বাছ সেই তাত পৰিব এতিয়া। আৰু মই অলপ ৱেইটৰ ওপৰত উঠি পিনি দেখাই দিব চেষ্টা কৰিম বাৰু, কেনেকৈ শিল বালিখিনি দিয়া হৈছে। আপোনালোকে চাব পাৰে ধুনীয়াকৈ শিল বালিখিনি ইয়াত দিয়া হয়। শিল বালিখিনি ধুনীয়াকৈ ইয়াত দিয়া হৈছে। ইয়াত বালি, এইটোত শিল, ড্ৰাগছ বুলি কয় এইটোত। শিল আচলতে এইটো বালি নকয়, ড্ৰাগছ বুলি কয় এই বস্তুটো। ঠিক আছে, এই বস্তুটো ড্ৰাগছ বুলি কয়। এইটো চাওক মিক্সিঙত গৈ আছে, পূৰা ধুনীয়াকৈ মিক্সিঙত যাব, মিক্সিং হৈ পিনি সেইফালে ওলাই যাব। এইটো চাব পাৰে ফুল্লি অট'মেটিক কৈছিলোঁ যে চাওক, নিজে মাল লৈ যাব। এতিয়া এইটো খুলিব ধুনীয়াকৈ,
আৰু অলপ লাগে নেকি খুৰা? অঁ অলপ লাগে চাগে খুৰা। এইটো চাওক নিজে নিজে খোলে, এইটো একদম ফুলি অট'মেটিক। যিমানখিনি লাগে শিল হওক বালি হওক নিজে নিজে লৈ লয়। এতিয়া এইটো খুলিব, এতিয়া 1 নম্বৰটো এইটো খুলিব। সম্পূৰ্ণ মটৰটো ইয়াৰ পৰা কানেকশ্যন হৈ আছে। ইয়াৰ পৰা ওলাইছে আমাৰ খুৰাই ধুনীয়াকৈ এই গাড়ীখনত নি পিনি এইফালে ছাইড কৰি থৈছে। যিহেতু কেঁচা হৈ আছে, কালি এইখিনি আকৌ এই চাইডে সেই তাত জমা কৰি দিয়া হ'ব। খুৰাই এতিয়া ধুনীয়াকৈ লৈ গৈ আছে। আৰু যিখিনি সেই তাৰ পৰা ওলাইছে ইয়াত ধুনীয়াকৈ ৰখা হৈছে। যিহেতু কেঁচা হৈ আছে, কালি আকৌ শুকাই যাব, এই তাত ছাইডটো ছাইডিং কৰি ৰাখি দিব। আৰু এইফালে আছে পেবেল ষ্টাইলছ, বিভিন্ন ধৰণৰ ৰঙা হওক, হালধীয়া হওক, ষ্টাৰ হওক, বিভিন্ন ধৰণৰ পেবেল ষ্টাইল আছে। অলপ দেখাবলৈ, সেইটো দেখাবলৈ অলপ চেষ্টা কৰিম বাৰু। তো গোটেই ছিষ্টেমটো ইয়াত যিখিনি ছিষ্টেম আছে গোটেইখিনি আমাৰ এই দাদাজনে ইয়াৰ পৰা অপাৰেট কৰি আছে। ফুলি অট'মেটিক হয় নাই দাদা? ফুলি অট'মেটিক হয় নাই? ফুলি অট'মেটিক হয়। আৰু কিবা কাৰণত কিবা হ'লে এই দাদাজনে ইয়াৰ পৰা চাই থাকে। তো এয়াই আৰু যিখিনি পাৰিলোঁ ইমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। এই পেবেল ষ্টাইল কেনেকৈ বনায় এইটো অলপ দেখাই দিম বাৰু। তো বলক। আৰু ফ্ৰেণ্ডছ ইয়াতে আপোনাৰ পেবেল ষ্টাইলছটো বনোৱা হৈছে, যিটো কালাৰিং ইটা বুলি কয়। এইটো টাইলছ হয় আচলতে, এইটো টাইলছ হয়। এইটো মানুহৰ ঘৰৰ চোতালত দিয়ে। বিভিন্ন কালাৰৰ আছে, যেনে হালধীয়া আছে, এইফালে আছে ৰঙা আছে, এইটো ষ্টাৰ হয়। ঠিক আছে, এইটো ষ্টাৰ হয়। খুব ভাল টাইলছটো। আৰু এইটো কেনেকৈ বনাই আছে এইটো অলপ দেখাই দিবলৈ চেষ্টা কৰিম বাৰু। চাব পাৰে দাদাহঁতে খুব ধুনীয়াকৈ বনাই আছে ইয়াত। দাদা পুৰা আহি আছে। ইয়াত ভৰাই আছে মালখিনি, ইয়াত মালখিনি ভৰাই আছে। তাত কালাৰিংটো দি আছে, তাত কালাৰিং দিছে। আৰু ইফালে আহিছে, ইহঁতে মছলাটো ভৰাই দিছে আৰু ইফালৰ পৰা গৈ পিনি তাত ৰাখি দিয়া হৈছে। যিহেতু কেঁচা হৈ আছে, কালি এইখিনি আকৌ খুলি পিনি আকৌ নেক্সট বনাবলৈ আৰম্ভ কৰিব। আৰু ফৰ্মাখিনি হ'ল এইখিনি, গোটেই বেলেগ বেলেগ যিহেতু বনায়, বেলেগ বেলেগ ফৰ্মাও আছে। এইটো হ'ল 1 by 1। এইটো খুব ভাল টাইলছ, আপোনালোকে খুলিলে দেখাব পাৰে। সেইফালে খুলি থোৱা আছে, এইখিনি চাব পাৰে, খুব ধুনীয়াকৈ খুলি থৈ দিছে। তো আজিলৈকে ইমানে, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।